हेलो दोस्तों वेलकम टू माय यूट्यूब चैनल रिकू ब्लॉग। तो आज डिम्पुदा आहिছে আমাৰ কাখৰে এখন কলেজত। তো ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। বলক ভিডিওটো আৰম্ভ কৰোঁ। ডিম্পুদাক লগ কৰিব যাইছো। এতিয়া কামপুৰ কলেজত আহিছে ডিম্পুদা। তো ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। এতিয়া আমি কৈঠালগুছি পাই গ'লো। ইয়াৰ পৰা আৰু অলপ গ'লে পাম। তো ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণ শেষলৈকে। আজিৰ ভিডিঅ'টো ধামাকা হ'ব। গাইজ ধূলা ইমান ধূলা হৈ গৈছে। অবস্থা নাই। তো এয়া ডিম্পুদা আহি গ'ল ফাইনেলি। আহিছে ডিম্পুদা এয়া। এয়া ডিম্পুদা গাড়ীৰ পৰা নামি গ'ল বৰ্তমান। তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। এয়া ডিম্পুদাই গৈ আছে বৰ্তমান। গৈ আছে ডিম্পুদা। তো গাইজ ডিম্পুদা এয়া ফাইনেলি ভাষণ দিছে মঞ্চত। তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। কামটি জ্যেষ্ঠ মহাবিদ্যালয় বহুত বহুত থেংক ইউ যে মোক ইমান আদৰ কৰি মাতি অনাৰ কাৰণে। তো ইমান মানে মোৰ বহুত বেছি ভাল লাগিছে। এনেকুৱা বুলি ভবা নাছিলোঁ কি ধুনীয়া পৰিৱেশ বা ইয়াত আহি পেলাই মানে এনেকুৱা লাগে মনটো শান্তি কৰি গৈছে পুৰা একদম। তো ইমান ধুনীয়া কলেজ এখনত যোনে যোনে পঢ়ি আছে। এইবাৰ মানে ফাৰ্ষ্ট ইয়াৰত কোনে কোনে নাম লগাইছে মোক ভাতা আছোঁ। ইয়াত এইটো মই এইটোৱে কম যে এইখন কলেজ মানে ইমানে প্ৰকৃতিৰ মাজত আছে যে কোনেও যাতে এইটো নাভাবে যে ঘৰবিলাক বা কেঁচা কিবা পকা হ'ব লাগে। কিন্তু ইয়াত মানে পঢ়ি যিটো শান্তি পোৱা যাব না, সেই শান্তিটো মানে বেলেগত টাউনৰ মাজত পঢ়ি বা ক'ৰবাত পঢ়ি পোৱা নাযায়। তো আৰু ইয়াত পঢ়ি যদি ভাল ৰিজাল্ট কৰা যায়, বাহিৰত গৈ পিনে যেতিয়া কোৱা যাব যে আমাৰ স্কুলখন এনেকুৱা, কলেজখন এনেকুৱা আছিল, কলেজখনত কিমান দিন আছিল, বহুত ভাল হ'ল, কিমান এটা মনত শান্তি পোৱা যাব। তো সেইকাৰণে মই এটাই কথা কওঁ, নৱাগত কৰাৰ কাৰণে যিহেতু নৱাগত আদৰণি সভা যে এই কলেজখন সঁচাকৈ এখন মানে একদম মানে ভাল লগা কলেজ আৰু আহি পেলাই আশ্ৰম টাইপৰ ধুনীয়াকৈ কলেজ যাতে পঢ়ে আৰু বাকী
ডুবাইও গৈছো আৰু সিদিনা তাৰমানে বিহু পূজা বুলি গুৱাহাটীৰ এখন দোকানে কিবা ড্ৰেছ বনাইছে মোক কলাক যে ড্ৰেছটো পিন্ধি এটা ফটো বনাই দিয়ে ন ভিৰ বনাইছে বিয়া পতা বুলি ভাবছে বিয়া পতা দেৰি আছে 3-4 বছৰ পিছত আৰু এইবাৰ যিহেতু শিক্ষানুষ্ঠানত আহিছো মই এইবাৰ ইংলেণ্ড গৈছিলো ইংলেণ্ড যাওঁতে সকলোৱে চাগে জানে অক্সফৰ্ড ইউনিভাৰ্চিটিৰ কথা তো অক্সফৰ্ড ইউনিভাৰ্চিটি গৈছিলো বহুত বেছি ভাল লাগিছে তাত মানে প্ৰায় 700-800 বছৰ পুৰণা এখন ইউনিভাৰ্চিটি হয় আৰু ভিডিঅ' বনাইছো এইটো ভিডিঅ' সকলোৱে চাইছে না যদি কোনো মানে চাব আৰু এটা মনত ইনস্পিৰেশ্যন ল'ব যে একদিন যাতে অক্সফৰ্ডত পঢ়িব পাৰোঁ আৰু অক্সফৰ্ডত পঢ়াৰ কাৰণে এনেকুৱা নহয় যে বহুত ডাঙৰ পৰা আৰম্ভ কৰিব লাগিব ইয়াৰ পৰা কোনোবা গ'লেও একদিন অক্সফৰ্ডত পঢ়িব পাৰে মানে যদি মনত সাহস আৰু ভালদৰে পঢ়ি শুনি মানে যায় মানে এইটোৱে কৈছোঁ আৰু বাকী আৰু গৈ আছোঁ নেক্সট পূজাৰ পিছত থাইলেণ্ড যাম থাইলেণ্ডৰ ভিডিঅ' পাব আপোনালোকে ইয়াতে চাম এতিয়া যদি নালাগিব যদি মুকলি কিবা সুধিব ইচ্ছা আছিল যিকোনো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব